বসুমতাৰী ডাঙৰীয়া লগতে UPPL, GSP, AGP আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দ এই সংগঠনলৈ উপস্থিত আছে। ইতিমধ্যে জানে যে আজি ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন আৰু অসম গণ পৰিষদৰ সমৰ্থন GSPৰ সমৰ্থনত UPPL দলৰ প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী জিৰণ বসুমতাৰী ডাঙৰীয়াই কিছু সময়ৰ আগতে গোসাইগাঁও সাব ডিভিজন অফিসত 28 নং গোসাইগাঁও সমষ্টিৰ কাৰণে মনোনয়ন পত্ৰ সাবমিট কৰিছে আৰু অহা 30 অক্টোবৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী UPPL দলৰ মনোনীত প্ৰাৰ্থী জিৰণ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব। আজি ইয়াই সকিয়াইছে আৰু 28 নং গোসাইগাঁও যি শ্ৰদ্ধাৰ ভোটাৰ ৰাইজ আছে তেওঁলোকে অহা 30 তাৰিখে আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী জৰেণ বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত বিপুল ভোটত তেওঁলোকে জয়যুক্ত কৰিব। ইফালে হাগ্ৰামাই দাবী কৰিছে মিত্ৰ মই বিজেপিৰ সভাপতি এজ এ ষ্টেট প্ৰেচিডেণ্ট আই এক্সপ্ৰেছ মাই ভিউ। অ'কে, শুনক, যোৱাকালিও আমি অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত মই নিজে উপস্থিত আছোঁ এজ এ ষ্টেট প্ৰেচিডেণ্ট আৰু আমাৰ UPPL দলৰ সন্মানীয় সভাপতি তথা BTCৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়া, ৱৰ্কিং প্ৰেচিডেণ্ট আমাৰ ধৰণ গৌৰা নাৰ্জাৰী ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় সভাপতি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, আমি সমন্বিত হৈ এক প্ৰেছ মিট তথা সংবাদমেলৰ আয়োজন কৰিছিলোঁ, য'ত আমি গোটেই কথাটো ক্লিয়াৰ কৰি দিছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টি BTRত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি আছে, য'ত UPPL, BJP আৰু এই অঞ্চলৰ এটা আঞ্চলিক দল আছে GSP তেওঁলোকক ছাপোৰ্ট দিছে। তো এই ক্ষেত্ৰত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ ক'ত কেনেকৈ এলাইন হৈছে মই নাজানো, তেওঁ এনেই বিভ্ৰান্তিমূলক কথা ক'ব নালাগে। যদি সঁচাই UPPL দলক ভাল পায়, কাৰণ BJP যিটো UPPLক ভাল পায়, মই ভাবোঁ তেওঁ UPPLক ভাল পায়, ট্ৰেক্টৰৰ ছবিত তেওঁলোক গোটেই কাৰ্যকৰ্তাবিলাকে ভোট দিব। CMৰ লগত সন্মানীয় মুখ্যমন্ত্ৰী মণ্ডলত তেওঁ আলোচনা কৰিব পাৰে, কাৰণ বিভিন্ন দল সংগঠন যায়, বুজি পাইছেনে? বিভিন্ন দল সংগঠনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৰাজ্যৰ মুৰব্বী হিচাপে তেওঁৰ লগত আলোচনা কৰে। নিশ্চয় কিবা এই ক্ষেত্ৰত ভোটাৰ ৰাইজ কোনো